মই অসমী বৰা পুনৰ এটা নতুন ব্লগ লৈ আহিছোঁ। কেনে আছে আপোনালোক? ভাল সকলোৰে? মোৰো ভাল। তাকে আজি লক্ষী পূজা কেনেধৰণে পূজা, ল'ৰাৰ স্কুলো বন্ধ, খোৱাৰ পৰা উঠাও দেৰি। তাকে মোৰতো আচৰি লৈছোঁ গা ধুই আহি। পূজাৰ কামখিনিও কৰোঁগৈ, মানে পূজাৰ প্ৰসাদ দিমতো সন্ধ্যালৈ। আজি সন্ধ্যা 7টাৰ পৰা 12টালৈ লাগিছে বুলি শুনা পাইছোঁ। পূজা পাতলৰ কথা আছে, তাকে অলপ ৰেডি হৈ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কিয়লৈ নকৰে বাৰু? ছাবস্ক্ৰাইবাৰ মোৰ বহুত কম, নাচায় নে কি মানে ক'ব নোৱাৰোঁ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাই নহয়, বহুত কম। তাকে ভিডিঅ' বনাবলৈ মন যায়, কমেণ্ট ভিডিঅ' পালে আপোনালোকে ভাল পাই জনাব, মই সেইধৰণে বনাব চেষ্টা কৰিম বা কৰিও আছোঁ আগৰ পিছে। তাকে জনাব কেনেকুৱা ভিডিঅ' বনালে আপোনালোকৰ ভাল লাগে, সেইধৰণে বনাব চেষ্টা কৰিম। আৰু মোৰ চেনেলটো অলপ চাব, যদি মোৰ ভিডিঅ'বোৰ ভাল পায় লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব ন। চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰক। এই পঢ়াৰ টেবুলখন অকণমান বোলো ঠিক কৰি দিওঁ। পূজা বুলি নহয় আৰু, কৰোঁ, আটাই কৰিব নাজানেতো বাচ্ছা যেতিয়া। কমেণ্ট কৰি জনাবচোন কেনেকুৱা ভিডিঅ' আপোনালোকৰ ভাল লাগে ন, জনাব। তেতিয়া আগবাঢ়ি মোৰ কৰিবলৈ অলপ ভাল লাগে, আপোনালোকৰ প্ৰেৰণা পালে। সকলো কামততো এটা উৎসাহ থাকে ন, ক'লে ভাল লাগে আৰু। মেকআপটো কেনেকুৱা হৈছে ক'ব। লক্ষী পূজাৰ বুলি দিনত মানে মেকআপ কি আৰু, মই লিপষ্টিক লওঁ অকল, কাজলটো থাকেই, আৰু হেয়াৰ এনেকৈও লওঁ, বান্ধিও লওঁ। সন্ধ্যালৈ ধৰক পূজা হেৰি হ'ব যেতিয়া, সন্ধ্যালৈ বাকীখিনি হ'ব। মেখেলা চাদৰ দিনত নিপিন্ধে। ধাৰাৰ পুতলাজনী বুজিছেনে পাই, মানে তাই হাতটো ফুলকাই দিলে তাই কান্দি থাকে। এইবিলাক বস্তু লৈ তাই মানে প্ৰতিটো বস্তুৱে মানে মই কৰি দিব লাগে, নাফুলকি গৈছে। খুৱাই দিয়া আকৌ তাইৰ লগতে বেছি টাইম যায় মোৰ। ঘৰৰ কাম বহুত আছে চাওক। আজি বৰ বিশেষ ভিডিঅ'টো দীঘলীয়া কৰিব নোৱাৰিম, দেখাম অলপ যিমানখিনি পাৰোঁ। তাতে আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি ভাল পায় লাইক, শ্বেয়াৰ, কমেণ্ট কিন্তু কৰিবই দেই। আজি লক্ষ্মী পূজা, এই আমাৰ ৰংগুলি বনোৱা হৈছে। লক্ষ্মী পূজাৰ দিনা গেটটো বন্ধ কৰা নহয়। পূজাৰ সময়খিনিত সম্পূৰ্ণৰূপে দেখাব পৰা নগ'লে, পূজাৰ যিহেতু কাম কৰা সকলোখিনি কৰি থকা হৈছে ন মই অকলে। গেট আমাৰ এতিয়াও খোলা হৈ আছে গেট। তাকে গেটখন বন্ধ কৰোঁ, বহুত সময় হ'ল, এতিয়া 8টাই বাজি গ'ল। 8টা বজাৰ পৰা ৰাতি 12টা বজালৈকে পূজাৰ সময়। পূজা লাগিছে বোলে, বৰ বিশেষ নাজানো। আৰু পানী এনেকৈ দুৱাৰমুখত থ'ব লাগে পূজাৰ দিনা। এওঁ পূজা পাতল কৰি আছে, মোতকৈ মোৰ মানুহজনেহে বেছি ভালদৰে কৰে। মানে কৰোঁ আৰু মই কি ক'ম আৰু। এয়া গেটৰ বন্তি নুমাইছেই পাই, গেটতো দিয়া হৈছিলে। ব'লক গৈ থাকোঁ ভিতৰলৈ। ধাৰাই বহি আছে, দুৱাৰখন মাৰিলোঁ। ব'লক মোৰ লগত। ধাৰাই বহি আছে মনে মনে। এয়া আমাৰ গোসাঁই ঘৰখন। তাই আমনি নাই কৰা, তাই পঢ়ি আছে। তাই টেবুলত নপঢ়ে, সেইখন তাই পঢ়া টেবুল দেখিছে। তাই পঢ়া টেবুলত নপঢ়ে, তাই বিচনাত বহি ভাল পায়। বাপেকে পূজা কৰি পেলাই ওলাই গৈছে অলপ আগত।